দিনে দিনে দেউতাৰ ব্যৱসায় বেয়াৰ পিনে গৈ আছে। আজিকালি তেওঁ একো কথাই পাতিব নিবিচাৰে। কিবা এটা কথা ক'বলৈ ল'লেই চিধাই বেলেগ ফালে লৈ যায়। আৰু এইখিনি সময়ত এইবোৰ কথা তেওঁৰ লগত কেনেকৈ আলোচনা কৰোঁ বাৰু, তয়ে কচোন। মই যিমান পাৰোঁ দেউতাক সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ মা, কিন্তু কি কৰিম কোৱাচোন। যোৱা সপ্তাহত আটাইবোৰ বেংকে আমাক লোন দিবলৈ মানা কৰি দিলে, আৰু চলিহা কোম্পানীৰ ইনভেষ্টমেণ্টো দেউতাই বন্ধ কৰি দিলে। মই কি কৰিম একো ভাবিয়ে পোৱা নাই মা। ভাবিবলৈ কি আছে? আমাৰ ঘৰত থকা চক্ৰবেহুটো বিচাৰি আমি যদি চব তাৰ পৰা ওলাই দিওঁ নহয়, চব ঠিক হৈ যাব। অমুদা ঘৰলৈ আহিব, কিমান যে ভাল লাগিব ন মা। কিমান ফূৰ্তি কৰিম, ফুৰিবলৈ যাম। কিন্তু আজি ইমান দিনে আমাৰ ঘৰত থকা চক্ৰবেহুটোহে বিচাৰি পোৱা নাই। এবাৰ যদি চক্ৰবেহুটো মই বিচাৰি উলিয়াও নহয়, চবকে উলিয়াই দিম বাপেক। আপোনাৰ খং উঠিছে নেকি? কিয়? কিয় মানে? মোৰ কিয় খং উঠিব? তাকেই সুধিছো, আপোনাৰ খং উঠি আছে? নাই উঠা। দেখিছো। কি দেখিছা? যে আপোনাৰ খং উঠা নাই। এইবিলাক কি দিছে আপোনালোকে? কি কৰিম মই এইবোৰ চাই? কি কামৰ কাৰণে আপোনালোকক ৰাখিছিলো মই? আচলতে বৰুৱা ৰ'ব, শুনক, আপোনালোকৰ দৰে মানুহৰ মোক বৰ্তমান প্ৰয়োজন নাই। কিন্তু বৰুৱা মনে মনে থাকক বুলি কৈছো, একদম মনে মনে থাকক। ননচেন্স। মা, আমাৰ বুঢ়াৰনো আজিকালি কিয়নো ইমান খং হৈছে? কিবা এটা কথা ক'লে ইমান খং কৰে। কোনোবা দিনা কিন্তু মোৰো বহুত খং উঠিছে। কি হ'লনো? হঠাৎ তোমাৰ দেউতাৰ খংটো মনত পৰিল যে? নহয়, মই যে ইমান ঘৰৰ কথা চিন্তা কৰোঁ, তাৰ মাজতে মনলৈ আহিলে আৰু কথাটো। তুমিনো কি চিন্তা কৰি থাকা? নকবা আৰু, মোৰ বহুত চিন্তা। অভিদা, অমুদা, বুঢ়া, দেবু, তুমিতো আছাই। তাৰ মাজত খালি মোৰ কাৰণেহে চিন্তা কৰিবলৈ সময়। ৰাম, বৰ একেবাৰে আমাৰ কথা চিন্তা কৰা যেনি। মা, আমি আকৌ অমুদাক কেতিয়া লগ কৰিবলৈ যামনো? কথাটো ভাবিছানে? এইবাৰ আমি তাক লগ কৰিবলৈ নাযাওঁ। সি নিজে আহিব আমাৰ ওচৰলৈ আৰু আমাৰ লগতে থাকিব। সঁচা? কিমান যে ভাল লাগিব ন মা। এইবাৰ কিন্তু অমুদা ঘৰলৈ আহিলে আমি আকৌ যাবলৈ একদমেই নিদিওঁ। কিন্তু মা, অমুদা আহিলে দেবুৰ লগত আহিবনে বাৰু? ইয়াত ৰখালে যে? বিশেষ কাম এটা আছে, তোমাক লৰাই থৈ আহিবগৈ। কাম আছিলে যদি ক'ব লাগিছিল, মই আপোনাক ইমান সময় ৰখাই নথলোহেঁতেন। তেতিয়া কাম নাছিল, এতিয়াহে মনত পৰিছে। লৰা, 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 তুমি যাবা। অৰ্ণৱ দা,
এইটো লওক। লওক। মই জানো আপোনাৰ এনেকুৱা সাধাৰণ কাপোৰ পিন্ধাৰ অভ্যাস নাই, তথাপিও মোৰ সামৰ্থ্য অনুসৰি যি পাৰিছোঁ। দাদা মাতিছিলে মোক। অঁ বাইদেউ ভালনে? মোৰ ভাল। এইটো তোমাৰ বাবে। এইটো কি বাইদেউ? চোৱাচোন তোমালৈ হ'বনে নাই। বহুদিনৰ পৰা তোমালোকক কিবা এটা দিম বুলি ভাবিয়ে আছিলোঁ। বহুত ধুনীয়া বাইদেউ, বহুত বহুত ধন্যবাদ। এক মিনিট ৰ'ব দে, মই পিন্ধি আহোঁ। কিয় এনেকুৱা কৰিলা তুমি? ইমান পইচা খৰচ কৰাৰ কি প্ৰয়োজন আছিল? আপুনি মোৰ বাবে যিমানখিনি কৰিলে তাৰ তুলনাততো এইটো একোৱেই নহয়। এনেই মন গৈ আছিল আপোনালোকক কিবা এটা দিবলৈ। আজি টিউশ্যনৰ ল'ৰা ছোৱালীবোৰে ফিজ দিলে, ভাবিলোঁ সদায় মোৰ বাবে কষ্ট কৰি থকা মানুহজন আৰু সেই ল'ৰাটোলৈ কিবা এটা লৈ লওঁ। তনু বৰুৱা নামটোৰ ওপৰত যদি কোনোবাই কোলা দাগ লগায়, সেইজনী মোৰ অৰ্ধাংগিনীয়ে হওক বা মোৰ জন্মদাতা অভিভাৱকে হওক কিয়, মই কাকো ক্ষমা নকৰো। মানুহৰ ইমান অহংকাৰ ভাল নহয়। আপোনাৰ চাৰিওফালে সকলো থাকিও এদিন আমাক উপলব্ধি কৰিব। বৰষুণ নামিছে নামিব দিয়া না। ভাইটি, কিয় পচন্দ হোৱা নাই তোমাৰ? নাই, ভাল লাগিছে, বহুত ভাল লাগিছে। তেন্তে কান্দিছা কিয় তুমি? নাজানো বাইদেউ, এনেই কিবা এটা বেয়া লাগি গ'ল। মইতো আপোনাৰ কোনো নহয়, তথাপিও দাদা আৰু আপুনি মোক কিয় ইমান মৰম কৰে বাৰু? গেৰেজত কাম কৰা মানুহ বুলি আমাক কোনো ভালদৰে মাত বোলো নকৰে। এইটো জীৱনত প্ৰথম গিফ্ট পাইছোঁ, তাকো ইমান ধুনীয়া। বহুত বহুত ধন্যবাদ বাইদেউ। বাৰে বাৰে একেবোৰ কথাকে কৈ থাকিবলৈ মোৰ ভাল নালাগে। বেংকৰ ফাইলবোৰ চাওঁতে অকণমান ভালদৰে চাব লাগে। তোৰ এটা ভুলৰ কাৰণে দুটা বেংকৰ পৰা আজি অফিচলৈ ৰিজেকশ্যন লেটাৰ আহিছে। চৰি দেউতা, মই আচলতে এতিয়াও কামবোৰ ভালকৈ বুজিয়ে পোৱা নাই। সেইবুলি কিন্তু মই চেষ্টা নকৰাকৈ থকা নাই। মই আকৌ এবাৰ বেংকৰ মানুহৰ লগত কথা পাতিম। নাজানো, যি কৰিব আছে কৰ, নহ'লে যিখিনি আছে সেইখিনি শেষ হ'বলৈ বেছি সময় নালাগিব। আৰু এটা কথা শুন, প্ৰয়োজনত বেকাৰ ৰাস্তাও ল'ব লাগিব। নিজৰ মান সন্মান আৰু স্থিতি অটুট ৰাখিবলৈ মই যিকোনো পৰ্যায়লৈ যাব পাৰোঁ। ঠিকেই কৰিছে, তাক বেয়া ৰাস্তাৰে যাবলৈ শিকাইছে। আৰু এদিন নিজেই ঘৰৰ পৰা বাহিৰ কৰি নহয় জানো? ৰ'বা ৰ'বা, তুমি অকণমান মনে মনে থাকা। ব্যৱসায়ৰ কথা কি জানা তুমি? এইবোৰত মাত নামাতি। নাজানো, কিন্তু মানুহৰ আন্তৰিকতা আৰু আৱেগৰ মূল্যক ভালকৈ বুজি পাওঁ। আপোনাক এটাই অনুৰোধ, ঘৰখন কেতিয়াবাই ভাঙি শেষ হৈ গৈছে আৰু ইয়াত আটাইতকৈ কষ্ট মোৰ হৈছে। কি প্ৰয়োজন আছে লাখ কোটি টকা উপাৰ্জন কৰি যদি ঘৰৰ মানুহবোৰৰ মনবোৰে চাফা নহয়? মা, তুমি মনে মনে থাকাচোন। আজিৰ ঘটনাটোৰ কাৰণে ভুল মোৰে। ক'বলৈ দে, ক'বলৈ দে। মাৰে এইবোৰ কথা কিয় কৈ আছে মই ভালদৰে জানো। শুনা, আজি এটা কথা তোমাক মই স্পষ্টকৈ কওঁ। মই নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে বহুত কিবা কিবি কৰিবলগীয়া হৈছে, বহুতো সময় আৰু কম্প্ৰমাইজ কৰিছো। গতিকে অতনু বৰুৱা নামটোৰ ওপৰত যদি কোনোবাই কোলা দাগ লগায়, সেইজনী মোৰ অৰ্ধাংগিনীয়ে হওক বা মোৰ জন্মদাতা অভিভাৱকে হওক কিয়, মই কাকো ক্ষমা নকৰো। মানুহৰ ইমান অহংকাৰ ভাল নহয়। আপোনাৰ চাৰিওফালে সকলো থাকিও এদিন আমাক উপলব্ধি কৰিব, আৰু সেইদিনা আমি হৈ নাথাকিম। এই ৰবা, মনে মনে থাকা। এনেকুৱা অমংগলীয়া কথাবোৰ কৈ নাথাকিবা। আৰু মই তোমাক অনুৰোধ কৰিছো, এই যুক্তিহীন কথাবোৰ কৈ মোক আমনি নকৰিবা। বৰ্তমান মোৰ মানসিক স্থিতি একেবাৰে ভাল নহয়। কেৱল আপোনাৰ যে মানসিক অৱস্থাটো বেয়া সেইটো নহয়, ঘৰত প্ৰত্যেক মানুহৰে মনবোৰ বেয়া। কিন্তু সেইবোৰ কথা আপোনাৰ চকুত নপৰে। কেৱল মই মতালিৰে মানুহৰ জীৱন নচলে। আৰু আপোনাৰ স্বভাৱৰ পৰিৱৰ্তন হোৱা দেখি মই আচৰিত হৈছিলো।
মা তুমি মনে মনে থাকাচোন কথাবোৰ অলপ ভালকৈ আলোচনা কৰিব পাৰি ঘৰখনত এনেও থাকি ভাল নলগা হৈছে তোমালোকে এতিয়া আকৌ এইবোৰ ষ্টাৰ্ট কৰি নলবা এনেও মিকুৰ কাৰণে এনেকুৱা পৰিৱেশ একেবাৰে ভাল নহয় চ' প্লিজ মই তোমালোকৰ ওচৰত হাত জোৰ কৰিছো ল'ৰা তই এই টি চাৰ্টটো পিন্ধি থাকিম বুলি ভাবিছ নেকি ইমান ভাল লাগিছে দাদা আপুনি কি বুজি পাব পিন্ধি নাথাকো বাৰু ভালকৈ থৈ দিম ভাল দিনাখন পিন্ধিম ভাল দিন মানে সুখৰ দিন আপোনাৰ আৰু বাইদেউৰ বিয়াৰ দিনাখন কি ক'লি তোক মিকু কি হ'ল মিকু কিয় কান্দিছ তই অমুনালৈ মোৰ ইমান মনত পৰিছে আমি অমুনাক কেতিয়া লগ কৰিব যাম আকৌ যাম ৰৌ মিকু সোনকালে যাম তই এনেকৈ কান্দি নাথাকিবিচোন তই এনেকৈ থাকিলে আমাৰ কাৰো ভাল নালাগে নহয় তহঁতি যে বুঢ়াৰ লগত কাজিয়া কৰি থাক মোক কি ভাল লাগে আমি কাজিয়া কৰা নাই নহয় আমি কিবা দৰকাৰী কথা এটাহে পাতি আছিলো তই কাজিয়া লাগিছে বুলি ভাবিছ হ'ব মিছা মাতিব নালাগে মিছা কথা কোৱা নাই অ সঁচাকে কৈছো কাজিয়া কৰা নাছিলো নহয় অভিদা হা কাজিয়া নকৰিবি তহঁতি মোৰ বৰ ভয় লাগে বুঢ়াই যদি কিবা কদাই বুঢ়াৰ নিচিনাকে টকাৰ মাক উলিয়াই দিয়ে মোক কি হ'ব মিকু এইবোৰ কথা ক'ব নাপায় নহয় নাকান্দিবিচোন ব'ল ভাত খাবলৈ যাওঁ মায়ে ভাত বাঢ়ি থৈছে নহয় ব'ল মই ভাত নাখাওঁ মোক খাবলৈ অলপ মন নাই ভাত নাখালে হ'ব নেকি মায়ে ইমান টেষ্টিকে চিকেন ৰান্ধি থৈছে ব'ল 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 চিকেন আজিকালি মই ভাল নাপাওঁ নহয় অ' মাছো আছিলে নহয় মই ক'বলৈ পাহৰিছিলো এইটো ব'ল মাছ হ'লে বাৰু ভাতকেইটা খাব পাৰি অ' ব'ল 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 সোনকালে ব'ল খাব লাগে ব'ল 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 কোন মাকে বাৰু নিজৰ ছোৱালীজনী এনেকৈ থকা দেখিব পাৰে কোৱাচোন উফ ইনাফ মা প্লিজ ৰাতিপুৱাই প্ৰায় মোৰ মুডটো অফ কৰি নল'বা অলৰেডি মোৰ লাইফৰ পৰা সুখবোৰ নোহোৱা হৈ গৈছে এতিয়া আৰু তুমি আৰম্ভ নকৰিবা বৰষুণ নামিছে নামিব দিয়া না হে ঈশ্বৰ তুমিয়ে একমাত্ৰ শক্তিশালী নিৰাকাৰ পৰম বন্ধু মোৰ ঘৰখন এনেকৈ শেষ হোৱাৰ পৰা বচোৱা সকলোৰে মনত সুমতি দিয়া ঈশ্বৰ মোৰ মনৰ প্ৰাৰ্থনা গ্ৰহণ কৰিবা
ঘৰখনৰ বাহিৰত থকা ভিতৰত থকা সকলোকে ভালকৈ থাকিবলৈ সুমতি দিয়া প্ৰভু, শক্তি দিয়া। ঐ আজি টিউচন নাই নেকি তোৰ? আছে বাইদেউ, যাওঁৱে আৰু এতিয়া। ৰিয়া, তোমাক এনেকৈ থকা দেখি দেখি মোৰ অশান্তি লাগি গৈছে। অলপ ভালদৰে থাকিব নোৱাৰানে? কিনো বেয়াকৈ দেখিলা মোক? মইতো ঠিকেই আছো। চোৱা ৰিয়া, মই যিবোৰ কৰি আছো সকলোবোৰ তোমাৰ সুখৰ কাৰণে কৰি আছো, কিন্তু দেখিছো এতিয়া সকলোবোৰ ওলোটাহে হৈছে। কোন মাকে বাৰু নিজৰ ছোৱালীজনী এনেকৈ থকা দেখিব পাৰে কোৱাচোন? উফ, ইনাফ মা প্লিজ। ৰাতিপুৱাই পাই মোৰ মুডটো অফ কৰি নল'বা। অলৰেডি মোৰ লাইফৰ পৰা সুখবোৰ নোহোৱা হৈ গৈছে, এতিয়া আৰু তুমি আৰম্ভ নকৰিবা। ৰিয়া, মইতো এইবোৰ কথা পাতিবলৈকে নিবিচাৰো, কিন্তু তুমি এনেকৈ থাকিলে মই কি কৰিব পাৰো কোৱাচোন? প্লিজ মা, মোক অকণমান অকলশৰে থাকিব দিয়া।